কি ভুল কৰে আপোনালোকে ভালকে চালে হে গাইস ওয়েলকাম ব্যাক টু মাই ব্লগ আৰু আজি মই মেকআপৰ নতুন চেপ্টাৰটো ওপেনিং কৰিছো মানে যেহেতু কৈছিলো ন অলপ দিনৰ কাৰণে স্পেস লৈছো জবৰ পৰা বাকি আজি এতিয়া ব্ৰাইডাল মেকআপ এটা শুট কৰিবলৈ এজনী ছোৱালী আহিছে মোৰ মডেল গৰাকী আজি দেখিছেনে মানে মোৰ মডেল গৰাকী আজি বহুত ধুনিয়া হয় আপোনালোকে কমেন্টত জনাব হয়নে বহুত মৰম লগা হয় আৰু বাকি এতিয়া মেকআপ ট্ৰান্সফৰমেশনটো আপোনালোকৰ কেনেকুৱা লাগে হেতু কথা জনাব আজি এটা মেকআপ কৰিম আমি শুট কৰিবলৈ কিন্তু দূৰত গৈ আছো দেই মানে কি হৈছে পিকনিক বুলি মানে পিকনিকো খাবলৈ যাম আৰু লগতে মেকআপ শুটও কৰিম মানে টুইন কি বুলি কয় গাখিৰতে মোহৰ খুটি বুলি কয় যে আমাৰ অসমীয়া ভাষাত তো হেতু কৰিবলৈ গৈ আছো বাকি তোমাক কেনেকুৱা মেকআপ কৰিম কোৱাচোন কেনেকুৱা ভাল লাগিব ইমান হেভি নালাগে নেচাৰেল কৰি দিলে হ'ব ওকে আৰু আমাৰ এনেও যেহেতু ধুনিয়াই হয় আমাৰ মডেল গৰাকী গতিকে মানে নেচাৰেল মেকআপ কৰিলেও তাইক বহুত আৰু মানে একদম নো মেকআপ লুক নিচিনা দেখাম মানে মানুহে আজিকালি এনেকুৱাই মেকআপ ভাল পায় যাতে মানে বহুত বেছি হেভি দেখিব নালাগে কেকি দেখিব নালাগে গতিকে হেনেকুৱা মেকআপ এটা বনাবলৈ গৈছো লুকটো কেনেকুৱা লাগে হেখত দেখাম আপোনালোকে খালি লুকটো জনাব দে বাকি এতিয়া মানে মেকআপখিনি আমি বাহিৰত কৰিম বা চুলিখিনি ক্ৰিম্পিং কৰি লৈ যাওঁ যেহেতু তাতে কাৰেন্ট বা এনেকুৱা সিস্টেম নাই ন গতিকে সব মই ৰেডি কৰি থৈ দিছো ক্ৰিম্পিং ৰেডি কৰি থৈছো এতিয়া মই ক্ৰিম্পিং মাৰিম মানে খোপা বান্ধিবৰ কাৰণে ক্ৰিম্পিংটো বহুত জৰুৰী হয় গতিকে এতিয়া ক্ৰিম্পিং কৰিব লৈছো হেখন আপোনালোকে কমেন্ট কৰি জনাব লুকটো কেনেকুৱা লাগিলে আৰু মোৰ মডেলজনী কেনেকুৱা লাগিছে ঠিক আছে বাকি তোমাক কেনেকুৱা মেকআপ কৰিম কোৱাচোন কেনেকুৱা ভাল লাগিব ইমান হেভি নালাগে নেচাৰেল কৰি দিলে হ'ব ওকে আৰু আমাৰ এনেও যেহেতু ধুনিয়াই হয় আমাৰ মডেল গৰাকী গতিকে মানে নেচাৰেল মেকআপ কৰিলেও তাইক বহুত আৰু মানে একদম নো মেকআপ লুক নিচিনা দেখাম মানে মানুহে আজিকালি এনেকুৱাই মেকআপ ভাল পায় যাতে মানে বহুত বেছি হেভি দেখিব নালাগে কেকি দেখিব নালাগে গতিকে হেনেকুৱা মেকআপ এটা বনাবলৈ গৈছো মেকআপখিনি আমি বাহিৰত কৰিম বা চুলিখিনি ক্ৰিম্পিং কৰি লৈ যাওঁ যিহেতু তাতে কাৰেন্ট বা এনেকুৱা সিস্টেম নাই ন গতিকে সব মই ৰেডি কৰি থৈ দিছো ক্ৰিম্পিং ৰেডি কৰি থৈছো এতিয়া মই ক্ৰিম্পিং মাৰিম মানে খোপা বান্ধিবৰ কাৰণে ক্ৰিম্পিংটো বহুত জৰুৰী হয় গতিকে এতিয়া ক্ৰিম্পিং কৰিব লৈছো হেখন আপোনালোকে কমেন্ট কৰি জনাব লুকটো কেনেকুৱা লাগিলে আৰু মোৰ মডেলজনী কেনেকুৱা লাগিছে নেপালী তহঁতি পিন্ধিবলৈ তই কি নেপালী পিন্ধিবলৈ আঙুঠি এটা পিন্ধিবলৈ পালেছো নেল পুলিচ এনেকুৱা গৈছো কি অৱস্থা সব নেল পুলিচ ওয়াও এনেকুৱা ডেঞ্জাৰ মেকআপ আপোনালোকে যদি কৰিব শিকিছে তেতিয়াহলে ইয়া দেখিছানে মাতাচি মেকআপ কইনা নিচিনা একেবাৰে ড্ৰেছ পিন্ধিছে ইমান উৎপাত কি কম মানে এনেকুৱাই হয় ক'ৰবাত যাবলৈ হ'লে গতিকে আমি এটা পিকনিক খাবলৈ ওলাই আছো আৰু পিকনিক খাবলৈ যোৱা টাইমত ভাইবটো দেখিছে নহয় এতিয়া দিনৰ 12টা বাজিলেহি মানে ৰাতিপুৱা 9টা পৰা ওলাই 12টা বাজিলে 3 ঘণ্টা মাত্ৰ বেছি টাইম নহয়তো গতিকে এতিয়া সেয়া এখন গাড়ী ওলাইছে আৰু এখন মোৰখনো ওলাই লৈছো দুখন গাড়ী লৈ আমি যাম থেপা থেপিকে বহি যাম আৰু বেছি দূৰ নাযাওঁ ওচৰতে যাম চৰাইদেউ বুলি কয় সেইখিনি জেগাতে যাবলৈ লৈছো আৰু বাকি কি খানা বনাম আপোনালোকক মই দেখাই দিম মানে অকমান শৰ্টকাট কৰিব লগা হৈছে আজি মানে এক গুলি দুই চিকাৰ আচলতে কৰিছো আজি ফটো চটো আছে আৰু লগতে আমি হেৰি পিকনিকো খাম মানে সব মানে একেলগতে হ'ব আৰু হেয়া দিছেনে কবালে যোৱা টাইমতে মানে এলক ঘৰত ওলাই নোলাই বাৰু কমেন্টত জনাব দেই কবালে যাবলৈ সময় নাপায় নেল পুলিচ কেনেকৈ লগাইছে দেখিছেনে বাৰু দেখিছে এনেকৈ আমাৰ সদায় অৱস্থা হয় এনেকুৱা মেকআপ আৰ্টিষ্ট ঘৰতে যেতিয়া ড্ৰাইভাৰ থাকে ন তেতিয়াহ'লে মানে অকমান মানে মোৰ নিচিনা পৰিচানি মানে ঝেলিব লাগি যায় আৰু এতিয়া বৰ্তমান ড্ৰাইভ কৰিম আৰু মোৰ গাড়ীত কোন উঠিছে হন্ঠাখিনি একবাৰ আপোনালোকক দেখাই দিছো চাওকচোন হন্ঠাখিনি এইখিনি অলপ হন্ঠা নিবা সেই আগৰ ৰজাও বহি আছে দেখাই দিয়া এতিয়া বহিলো এতিয়া ড্ৰাইভ কৰিম আৰু আমি আপোনালোকক দেখাইছো কেনেকে আমি উৎপাত কৰি যাওঁ দেই ফুৰিবলৈ নাচিমগে তোতা মেৰা প্যাৰ তোতা ৰেকৰ্ডিং কৰি ৰাখা টুকৰে মেনা নাচিবা লাগিব লড়কি এনেকে আহি পালোহি আৰু ইয়াত দেখিছেনে ইয়াৰ ভাইবখিনি অকমান দেখাই দিছো আমাৰ পাৰ্টিটো জাষ্ট পালোহি আৰু এখন গাড়ী আহি আছে সেইখিনিতো টাইম লাগিব তেতিয়ালৈকে মই ইয়াৰ মেহফিলখিনি আপোনালোকক দেখাই দিছো দেই ইয়াত দেখিছেনে পুৰা মজা পাৰ্টি চলি আছে যিহেতু 2 তাৰিখ ইমান বেছি মানুহ পাৰ্টি ইমান বেছি হোৱা নাই কাৰণ যোৱাকালি 1 তাৰিখে ইয়াত বহুত বোলে ভিৰ আছিলে মানে লগৰৰ পৰা জনামতে আৰু বাকি এতিয়া আমি আমাৰ কাম ষ্টাৰ্ট কৰি দিওঁ আমাৰ কামখিনি ষ্টাৰ্ট কৰি দিওঁতে দেখাম কি কাম কৰি আছো মই অলপ ইম্পৰ্টেণ্ট কাম নেকি বাৰু এই ফটোশ্বুট ষ্টাৰ্ট কৰি দিওঁ আৰু দেই আপোনালোকক দেখাইছো আপোনালোকে মেকআপটো কেনেকুৱা লাগিলে একদম জনাব কিন্তু শ্বুট কৰিব লৈছো মানে কৈছিলো ন এক গুলি দুই চিকাৰ আজি কৰি আছো গতিকে এতিয়া আমি মেকআপ ষ্টাৰ্ট কৰিম আৰু মেকআপটো কেনেকুৱা লাগিব ক'ব এইটো মই কিট লৈ আহিছো আৰু সবতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ আধা পাৰ্ট নানিলো মানে গাড়ীত নেখায়তো গতিকে মানে পিকনিকৰ বস্তুও আহিছে গতিকে মানে মেইন বস্তুখিনি লৈছো সেইকাৰণে চুলিখিনি ক্ৰিম্পিং কৰি তাতে ঘৰতে ক্ৰিম্পিং কৰি লৈ আহিছো এতিয়া ষ্টাৰ্ট কৰি দিওঁ আৰু দেই মেকআপ সো গাইজ এতিয়া মই লেচেছটো লগাই লৈছো মানে মেকআপ বেছটো লগাই থৈ দিছো আৰু হেখত একেবাৰে অলপ চলপ কৰিবলৈ আছে ব্লাছাৰ হাইলাইটাৰ এইবিলাকখিনি কৰিবলৈ আছে বাৰু কিন্তু লেচেছখিনি আগতে লগাই দিছো তেতিয়া ড্ৰাই হৈ শুকাই থাকিব মানে
সো অলমোস্ট আমাৰ মেকআপ কৰি হৈছে আচলতে এই মুখখন মানে ইমান ফ্লাফি নহয় গতিকে কণ্টৰ চণ্টৰ ইমান বেছি দৰকাৰ নাই মই কিন্তু লাইটকৈ কৰি দিছোঁ অলপ বাকী ব্লাছাৰ লগাই ল'লোঁ মই আচলতে লুজ পাউডাৰটো একদম শেষত লগাওঁ কি কাৰণে জানেনে লুজ পাউডাৰ লগোৱাৰ পিছত যদি আমি কিবা কিবি ইউজ কৰোঁ ন তোমাৰ স্কিনটো কেকি হৈ যায় আৰু কেকি হোৱাৰ পিছত আকৌ এবাৰ মিলাবৰ কাৰণে তেতিয়াহ'লে মানে স্কিনটো ফাটি ফাটি যোৱা নিচিনা লগা হয় গতিকে আপুনি অলমোষ্ট গোটেই ফিনিচিংখিনি কৰাৰ পিছতো আপুনি লুজ পাউডাৰ লগাব পাৰে বা যি কম্পেক্ট পাউডাৰ যি পাউডাৰ নলগাওঁ কিয় এনেকৈ গৈ পেলাই অলমোষ্ট ডান হৈ গৈছে এতিয়া মই অলপ হাইলাইটাৰ লগাম তাৰপিছত আৰু আকৌ অলপ পাউডাৰ যিখিনি আছে সেইখিনি লাষ্টত মানে লগাই দিম এইখিনি আপোনালোকক দেখাই দিম বাৰু কেনেকৈ কি হয় বাকী আই মেকআপটো কেনেকুৱা লাগিছে আপোনালোকক জনাওকচোন এতিয়াও মেকআপ কমপ্লিট হোৱা নাই ঠিক আছে মেকআপ কমপ্লিট হ'বলৈ অলপ টাইম আছে মই আপোনালোকক এটা বস্তু ক'বলৈ কৈছোঁ যেতিয়া এনেকৈ লিপছটো আমাৰ খেলি মেলি হৈ যায় ন লগোৱাৰ পিছত যেতিয়া উল্টা পুল্টা হৈ যায় অলপ বেছি বাঢ়ি যায় তেতিয়া এনেকৈ শ্বাৰ্প যিবিলাক কনচিলাৰ ব্ৰাছ থাকিব ন এই ব্ৰাছডালে অলপমান যি আপুনি কোৱাণ্টিটি আগতে ওলাই থৈ দিছে এইখিনিকে ওলাই অলপ এনেকৈ কৰি লাইট কৰি পেলাই এনেকৈ মিলাই দিব সো মেকআপ অলমোষ্ট ডান হৈয়ে গৈছে আৰু এইফালে আমাৰ লোকেল কুকুৰা মাংস বনাই আছে আমাৰ ফেমিলি গোটেই মা পাপাহঁতে মিলি পেলাই এজনী মই আজি আপোনালোকক মই এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ গৈ আছোঁ মানে যেতিয়া বস্তু নাথাকে মেনেজ দিব লাগে যে মেনেজ গতিকে এই ফুলটোৱে এতিয়া মেনেজ দিছে এই ফুলটো কি ফুল বুলি কয় এইটো ৰাস্তাতে পালোঁ কি ফুল বুলি কয় আপোনালোকে কমেণ্টত জনাব দেই এই ফুলটো এতিয়া ফুল নানিলোঁ আমি পাহৰি থাকিলোঁ এতিয়া বহুত বস্তু নানিলোঁ মানে থাকি আহিলে আৰু পিকনিক খাবলৈ আহিছিলোঁ গতিকে আৰু মেকআপটোতো বহুত ধুনীয়া লাগিছে কিন্তু ফুল নলগালে ভাল নালাগিব গতিকে ৰাস্তাতে পালোঁ এইটো ফুল কি ফুল কয় আপোনালোকে ভালকৈ চালে কি ফুল কয় ক'ব এতিয়া মানে খোপাত লগাই আছোঁ ফুল খোপাটো তাৰপিছত দেখাই আছোঁ চাব বাইদেউ চুকাফা আৰু আমি আহিছোঁ চুকাফাত এতিয়া বৰ্তমান ফটোশ্বুট কৰিবৰ কাৰণে আৰু মেকআপ কৰোঁতে 3 ঘণ্টামান লাগি গ'ল 3 ঘণ্টা নাই লগা পিছে আমি আহোঁতে দেৰি আহিছোঁ মানে বহুত খেলি মেলি আছিলেতো গতিকে এয়া কইনা মোৰ পিছে মানে কইনা নহয় মডেল মোৰ পিছে এতিয়া অকণমান ওপৰলৈ উঠি আহিছোঁ ফটোশ্বুটটো কৰি লওঁ তাৰপিছত একদম পুৰা ফাইনেল লুকটো ফটোশ্বুটতে গম পোৱা যাব কাৰণ এতিয়া অলপ আন্ধাৰ পৰি থাকেতো গোটেই মেইন লাইটিংটো যেতিয়ালৈকে ফেচত নপৰে প্ৰপাৰ মেকআপটো গম পোৱা নাযায় গতিকে ফটোবোৰ আপলোড কৰিম আপোনালোকক অকণ মৰম দি যাব আপোনালোকৰ ছাপোৰ্ট থাকিলে সদায় আগবাঢ়ি যাম আৰু এনেও মানুহে এফৰ্ট কৰিলে আৰু ৰাইজে তেতিয়া ছাপোৰ্টো কৰে বুলি মই ভাবোঁ আমিও যেনেকৈ কৰোঁ আপোনালোকেও মোক আজিলৈকে কৰি আছে দেখিছে নাই ভিডিঅ' ল'বলৈ কিমান কষ্ট হয় বাকী যি হওক মেকআপটো কেনেকুৱা লাগিছে আপোনালোকক জনাব দেই এয়া মেকআপ কৰিলোঁ আৰু মেকআপটো কৰাৰ পিছত এতিয়া আহি পেলাই ফটোশ্বুট কৰি আছোঁ আৰু সেইফালেও আছে চব ফটোশ্বুট কৰিবলৈ বিজি আছে কিন্তু যিয়ে হওক জেগাখিনি কিন্তু বহুত ধুনীয়া আমি সৰুতে খুব আহিছিলোঁ ইয়াতে পিকনিক খাবলৈ কাৰণে এতিয়া ডাঙৰ হৈ ফটোশ্বুট কৰিবৰ কাৰণে আহিছোঁ বাকী এতিয়া খানা খামগৈ গৈ পেলাই চবেই খাই পেলাই ৰখি আছে আমাৰ কাৰণে আমাৰ মেকআপটো কৰোঁতে লেট হৈ গ'লতো এতিয়া গৈ পেলাই খামগৈ আমি সো এতিয়া আহিলোঁ খাই বৈ মেলি একদম বহুত বেছি ভাগৰ লাগিছে গোটেই দিনটো বহুত কষ্ট হ'ল এতিয়া গৈ পেলাই জিৰাম বাই বাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আপোনালোকৰ মৰম দি যাব